নমস্কাৰ বন্ধুসকল, ডিডি গোহাঁই ইউটিউব চেনেললৈ পুনৰ সকলোকে স্বাগতম জনাইছোঁ। আজি দেখিবলৈ পাইছে আমাৰ ইয়াতে ঢালাই কাম চলি আছে। ইতিমধ্যে আমাৰ ৰড বান্ধিং হৈ গ'ল, চব কাম হৈ গৈছে অলৰেডি। আজি ঢালাই কাম চলি আছে, যিহেতু ভিডিঅ'সমূহ আগত বনাব নোৱাৰিলোঁ কাম চলি থাকোঁতে, তো আজি চাবলৈ পাইছে ঢালাই কাম চলি আছে। এয়া চাবলৈ পাইছে আমাৰ ইয়াতে আমাৰ ভীম চিম ঢলা হৈ গৈছে ইতিমধ্যে। এতিয়া ওপৰত ছটখন আপোনাৰ ঢালাই দিবৰ কাৰণে এটা টিপি বনোৱা হৈছে, যিহেতু মেজাৰমেণ্ট কৰিব লাগিব, এটা লেভেলত ঢালাই দিব লাগিব। এয়া চাবলৈ পাইছে ভীমবোৰ ইতিমধ্যে ঢালাই হৈ গৈছে। আৰু এইফালে চাবলৈ পাইছে আমাৰ ৰডৰ কামবোৰ ক্লিয়াৰ হৈ গ'ল। তো এইফালে চাবলৈ পাইছে আৰু আমাৰ এইফালে চাওক, আপোনালোকে দেখিবলৈ পাইছে মছলা বনাই আছে, সেইফালে আহি আছে। তো এতিয়া বাকী আছেগৈ সম্পূৰ্ণ ঢালাই দিবলৈ। ভীমখিনি ইতিমধ্যে হৈ গৈছে। এতিয়া চাবলৈ পাইছে কামখিনি এনেকৈ কৰিলোঁ আমি। এতিয়া চাবলৈ পাইছে আপোনালোকে, এয়া চাওক। এইফালে চাবলৈ পাইছে আমাৰ তললৈ, এয়া চাওক। এইফালে তলত মছলা বনি আছে, ঢালাই মেচিনত বনি আছে। এনেকৈ লিফ্টৰ সহায়ত ওপৰলৈ মছলাখিনি উঠোৱা হৈছে। চাবলৈ পাইছে তলত বনাই থকা হৈছে, আৰু ওপৰত এনেধৰণে লিফ্টৰ সহায়ত ওপৰলৈ উঠাই ইয়াতে ঢালাইসমূহ দি থকা হৈছে। তো চাবলৈ পাইছে। তো বন্ধুসকল, ভিডিঅ'বোৰ চাই যদি ভাল লাগে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে ভিডিঅ'সমূহ আপডেট দি থাকিলে পাই থাকে। তো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই ল'ব, যাতে এনেধৰণৰ ভিডিঅ'সমূহ দিলে আপোনালোকে পাই থাকে। তো আৰু এনেধৰণৰ বিল্ডিং এতিয়া চাটাৰিঙৰ কাম চলি আছে যিহেতু, তো চাটাৰিং কৰা সম্পূৰ্ণ মই দেখুৱাম। চাটাৰিং কেনেকৈ কৰিছোঁ আৰু ৰড বান্ধিং কেনেকৈ কৰিম তাৰো সবিশেষ দেখুৱাম। তো আজিলৈ ইমানখিনি আছিলে। বাই বাই, ধন্যবাদ।